আপোনালোকৰ যদি এপি চেম্পিয়নৰ ভিডিঅ'বিলাক মিছ কৰিব ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই ঘণ্টা বটনটো টিপি দিবহে। সাৰে ঘৰটো বেলেগ কৰিছিল ন কি কৰি আছা কিমান কেইটা চলি আহিল ৰোল নম্বৰ 1 শিখৰ Yes, sir. ৰোল নম্বৰ 2 বিমল উপস্থিত স্যার মই আছো ইচ্ছে তিনিটো মাৰা আগতে ও তো বহাই নাই বসু স্যার দাদা মাটি ধৰু বহা মাটি টেবুলত বসু দিয়ক স্যার ৰোল নম্বৰ 3 ৰজনীগন্ধা গুড মর্নিং স্যার বাপ স্যার ৰোল নম্বৰ 1 শিখৰ আজি তাত তোমাক প্ৰশ্ন সুধা হ'ব স্যার কি স্যার আহক একো নাই পাছে পাছে কিমান 10 পাছে 3 8 পাৰিবা তুমি দেই পিছে সাতটা পাছে কিমান স্যার নাজানো কাৰণ স্যার মোরা আঙুলি কিন্তু 10টা আঙুলি আছে আপনি আঙুলি শিকা গনা শিকাইছি ও ঠিক আছে তুমি বহা তো ঠিক আছে রাইট আনসার 2 নম্বৰ স্যারেও শহর রাখি বিমল আসো আসো স্যার স্যারে আসো কাছৰ আগত আসো স্যার আছে আছে আসো ইমান দিনমান চান্স এখনো নাই এখনো নাই স্যার তামুল টকাগিলা এনে খাই আছে দৰমহা পুৰা কি আজিকালি বতৰৰ কথা নে ক'বা নোৱাৰি আৰু এই পিছে তামোল কি নাৰিকলৰ গছত যে তামোল লাগে কি স্যার নাৰিকলৰ গছত যে তামোল লাগে তামোল কি লাগে হা তামোলৰ গছত কি লাগে তামুল গাছত স্যার তামুল গাছত স্যার কিতাপখন চাই ল'ব কিতাপত আছে তামুল গাছত স্যার তামুল গাছত স্যার বেলপাত লাগে নেকি স্যারেও নাজানে খবৰে আছে আজিকালি বেলপাত লাগবে পাৰে স্যার ও চেকৰ কাগজ কৈছে তাৰ আলোচনা কৰিছে খাবা নেকি এ স্যার নাই নাই নাখায় না যদি মই হলো খাম কিন্তু আজি ছাত্র গিলা খাই না চাৰে সুন্দৰ পিছে আৰু এটা প্ৰশ্ন আছিল ইতে আমাৰ যিটো হৈছে কি কয় ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি এই মই কিতাপত চাইছো মই কিতাপত চাইছো সৰ্বানন্দ সোণোৱাল চাইছো আকৌ এই সৰ্বানন্দ সোণোৱালে কওঁ এই চাৰে চাইছে তাড়াতাড়ি সঁচা এই কই কি কেনে হ'ল নেকি স্যাৰ হ'ব পাৰে মই চাই হয়নে হয় বেছি ৰান কৰি আছে বৰ্তমান বেছি ৰান কৰি আছে ও দেৱে তো ওনার আছে ঠিক আছে রাইট আনসার পিছে আমার অসমৰ মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদী ক'লো এই হেমন্ত বিশ্ব পায়ে স্যার হেমন্ত বিশ্ব কোনবা কিন্তু মই কৈ দিয়া লাগছি ছাত্র দিম কিন্তু সংগীত বেলেগ এ স্যার সরি মাই ডিসমিস এই এইমাত্ৰ মুৰ্গী বনাই দিম কিন্তু নে নাই স্যার এগুলো নকরব অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি হ'ব পাৰে মই বেছিভাগ শেখৰ 3 নম্বৰ আমাৰ ভাৰতৰ প্ৰথম নাৰীজন বিজয় ভৱন কৰিছে কোন আছে কোনোবা আছিল চাৰ নাজানো কিন্তু পাইছোঁ টুকনি ধৰিছে স্যার ঠিক আছে কোনোবা জানা নেকি আমাৰ ইয়াৰ তিনিজন ইয়েস স্যার মই জানো জানে ঠিক আছে বা উত্তৰ দিব একেলগে পঢ়া না এইটো ছোৱালী ধান্দাটো অলপ বেছিকে তুমি জানাতো কোৱাচোন এতিয়া তাড়াতাড়ি হ'ব দিয়া তোমাক কাৰ্যকৰী বেছি আছে অলপ লাগা তুমি বহা তুমি নাজনা মানে বহি থাকা নথিয়ে দি ৰাখ শুনক কথা গিলে প্ৰথম ভাৰতৰ প্ৰথম নাৰীজন যাক ভ্ৰমণ কৰাজন দাদা মোবাইল খুলিবচোন অলপ মই চাই লওঁ এই জানি যা
অ ইয়াত মোবাইল চোবাইল নহ'ব দে আৰু চাৰি কিলা এইগিলা মোবাইল নিলে মই ৰাখিম যাম কালি পে নাই দে মোৰ এটা কমি যাব না তাক খেলি দিলো তাক খেলি দিলো ঠিক আছে দে কোৱা তুমি মোক ভিডিঅ' চুবিৰ উত্তৰ ছাৰ আগত ভালকৈ কৈ দিলে আৰু তোৰ নাৰীজন হয় ছাৰ বিদেশ ভ্ৰমণ কৰিছিল কোন আছিল হয় ছাৰ চিধা ছাৰ ছাৰ সেইছিল মই জানো চব কৰা লাগছে ছাৰ মই জানো পেচাবটো কৰি মই জানো পেনি চেনি নকৰি হাগি চিগি দিনে আছে না নাই নাই নকৰিবি আৰু সেই কনকলতা নেকি ছাৰ কনকলতা নহয় ছাৰ সেই নেকি ধুনীয়া গান্ধী নেকি ছাৰ ছাৰ সেই নেকি পিটি চিন্তা নেকি ছাৰ হ'ব পাৰে আলু হয়নে ছাৰ হয় 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 বাকী আৰু এটা প্ৰশ্নৰ উত্তৰ আছিল আমাৰ এখেতে জানিব পাৰে একো নাই এই মই কি নাজানো ৰাতি কেইটাক লাগি পঢ়া ৰাতি কমে এটা ছাৰ মোৰ হাকা লাগছি ছাৰ এই বেলেছি ছাৰ পেনি চেনি হাগে যাব পাৰে যাব যায় গুণগলবো ছাৰ মই এটাক লাগি পঢ়ো কেইটাৰ পৰা জানে এটাক লাগি 12:30টাৰ পৰা পঢ়ো ছাৰ মই যাওঁ নেকি ছাৰ তুমি যাব কি কৰিবা ছাৰ ঘৰত মই দিয়ে কিবা আজি বুজি আছোঁ এই ৰাতি খান ঠিক আছে মই কি কৰোঁ তুমি উত্তৰটো দি যাবা তাড়াতাড়ি এটাক লাগি পঢ়ো আৰু বাকী কি কৰা 12:30টাৰ পৰা পঢ়ো কোন কেইটাক লাগি পঢ়া 12টাক লাগি 12:30টাৰ পৰা এটাক লাগি এটাক লাগি পঢ়ো পঢ়া আৰু এটাক লাগি বাকী টাইম ফোন কৰি থাকোঁ 12টাৰ লাগি ফোন কৰি থাকোঁ কেনেকৈ মিলাব ইমান টাইম ছয়টাৰ পৰা 12টাক লাগি ফোন কৰোঁ 12:30টাৰ পৰা এটাক লাগি এতিয়া বাকী কেইটা যে গুচি গ'লে এতিয়া একেলগে ভৰ্তি থাকিবি মই যাওঁ তুমি যোৱা যা নতুন মোৰ পাৰ্টি আছে ঘৰত লাল চাল আনা আছে নে সাজি দিয়া নতুন আজি যাওঁ মই আৰু পাৰ্টি যোগে কৰোঁ দে আৰু হাই গাইছ হাই গাইছ আপোনালোকক বহুত সময় মূৰত লগ পালোঁ দিয়ক এই আমাৰো অলপ প্ৰব্লেম আছিল সেইকাৰণে তাড়াতাড়িকৈ এটা ভিডিঅ' বনাই দি দিলোঁ আৰু বেয়া চাই নাপাব আৰু যদি কিবা ভুল চুল হৈছে ক্ষমা কৰিম বিৰাট মূৰ্খ এইগিলে এই জনা মূৰ্খ ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰিব আৰু কমেণ্ট বক্সত লিখি পঠাব যে বেয়া হ'লে কোনবোৰ বেয়া হয় কি ভাল হয় ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ নতুন ভিডিঅ'বোৰ আহি আছে আমাৰ সেই চেনেলটোতো গমে পাইছে আপোনালোকে আছে এপি চেম্পিয়ন তো ভিডিঅ' এটা দিলোঁ আজি নতুন আপোনালোকে চাব ভাল বেয়া কি হৈছে কমেণ্ট বক্সত জনাব আৰু তই আৰু কি আকৌ দে কালি আপোনাৰ দিয়ক বাই বাই ঘণ্টা পৰ্যন্ত টিভি বা ছাবস্ক্ৰাইব কৰিব জয় আই অসম